हाय दोस्तों, वेलकम टू माय सेकेंड वीडियो। तो आमी बर्तमान इतना हमारे यारे हरु एखनी बजारले गई आसो। तो ठेली ठेलिए गई आसो आरो कि करिम। पाँच पामचार হৈ আছে। तो अकमान बनाई मेली लওঁ, তাৰপিছত এই বাসন্তীখনকে লৈ যাওঁ। बजार गई आसो। तो টিউবটো অলপ বেছিকৈ মানে ডাঙৰকৈ পাতি দিলে তো এতিয়া বনাই থাকোঁতে বহুত দেৰি হ'ব। তো আমি এনেকৈয়ে মানে যাওঁ লগৰ এটা চাইকেল লৈ। তো অলপ কি খবৰ? এই বজাৰ পাওঁগৈ। এইরকম ডাবল হয়ে গই আছে। হাই বুলি কয় বোন। এনেকৈ আৰু পেনেল মাৰি মাৰি গৈ আছোঁ। তো বজাৰ পামগৈ আৰু বেছি দূৰ নাই, অলপ আছে। আহি গ'লি। তো ফাইনেলি বজাৰ সোমোৱাৰ ৰাস্তাটো পালোহি। তো বজাৰৰ মানুহ বহুত ভিৰ দেখিছোঁ। ইয়াৰ সৈতে মানুহ ওলাই আহিছে বজাৰ কৰি। মানুহ যিহেতু বহুত ভিৰ, তো ঠেলি ঠেলিয়ে গৈ আছোঁ আৰু এইখনে আমাৰ শনিবৰীয়া বজাৰখন। ইয়াতে মানে শনিবাৰ 15 দিনৰ মূৰে দৰমহা হয়। তো দৰমহা বজাৰ বুলি কোৱা হয়। বজাৰ ল'ব কৰিব আছে, ঝাৰু ল'বলৈ আছে, চেণ্ডেল ল'বলৈ আছে, বহুত কিবাকিবি ল'বলৈ আছে। মানুহ যিহেতু বহুত ভিৰটো ভিডিঅ' ইমান ভালকৈ কৰিব পৰা নাই। আন্ডি কিমান দাম? তিনটাত 100 লবি। 10 টকা কি আৰু। পাৰিব লওক। কামলে আহিলে বজাৰ যে নাই কি ল'ব? মাছ যা যা। ফাইনেলি চেণ্ডেলটো ল'লোঁ। বিন্দু কি খবৰ? কি কি লৈছ? অঁ ভাই হৈ গ'ল। তাৰপিছত
আছে 15 আগষ্ট যিহেতু তো বহুতে চেকিং চলি আছে এইফালে তো এনেকৈ আমি আকৌ খোজকাঢ়ি গোটেই বেগ চেগ দেখিছে আৰু লৈ ঘৰলৈ গৈ আছোঁ যিহেতু গৰম দিন গৰমো দিছে বজাৰ সমাৰ কৰি তো ষ্টিং এটা খাই লওঁ কৈলাশ ষ্টিং এটা দিয়ক 30 টকীয়া ষ্টিং এটা দিয়ক হ'ব নাই 30 টকীয়া দিয়ক তো ইমান গৰমত এইটো খাই লওঁ তাৰপিছত ঘৰলৈ গৈ আছোঁ বাই বাই ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব